ভিক্টৰী তেখেতৰ যিটো 400তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ গৈ আছোঁ অহা 24 তাৰিখত আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে নতুন দিল্লীত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইটো নেশ্যনেল লেভেলত এইটো উদযাপন কৰিবলৈ গৈ আছে আৰু যোৱা 18 তাৰিখৰ পৰা এই বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন কাৰ্যসূচীৰে আমাৰ যিটো আছে পুলিচ বিভাগৰ পৰা প্ৰশাসনিক বিভাগৰ পৰা আৰু বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু আজি কোকৰাঝাৰত এটা চাইকেল ৰেলী ইয়াত আয়োজন কৰিছে ইয়াত বহুত যুৱকসকলে অংশগ্ৰহণ কৰিছে গতিকে আমাৰ লাচিত বৰফুকনৰ যিটো জন্ম জীৱনী আৰু তেখেতৰ যিটো ইতিহাস আছিলে এই ইতিহাসে আমাক জাতিপ্ৰেম আৰু দেশপ্ৰেমৰ প্ৰতি সদায় এটা উদগনি যোগায় তো মই আশা ৰাখিছোঁ যে এই উদযাপনৰ দ্বাৰা সমগ্ৰ অসমত যিমানখিনি আমাৰ নৱপ্ৰজন্ম আছে বা বৰ্তমানৰ প্ৰজন্ম আছে সেই সকলক দেশপ্ৰেমৰ প্ৰতি আৰু জাতিপ্ৰেমৰ প্ৰতি এটা নতুন উৎসাহ সকলো পাবলৈ সক্ষম হ'ব আৰু বিশেষভাৱে ভাৰতবৰ্ষৰ বিভিন্ন বীৰৰ যেতিয়া ইতিহাস আমি অধ্যয়ন কৰোঁ তাত লাচিত বৰফুকনৰ যিটো নাম বা তেখেতৰ যিটো বীৰত্ব এইটো কোনো গুণে কম নহয় সেইকাৰণে নেশ্যনেল লেভেলত এইটো এটা ডাঙৰ সন্মান ডাঙৰ স্বীকৃতি দিবলৈ যিটো এটা ইনিচিয়েটিভ লোৱা হৈছে ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আজিৰ প্ৰগ্ৰামটো আয়োজন কৰাৰ কাৰণে আমাৰ কোকৰাঝাৰ প্ৰশাসনক মই ধন্যবাদ জনোৱাৰ লগতে যিসকলে চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে আৰু আপোনালোককো মই মিডিয়া পাৰ্চন সকলকো মই ধন্যবাদ জনাইছোঁ হয় আমি যাম এইটো মানে আবেলি 1 বজাত তাত যাম আমি नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।